ইহঁতক মই আজি দি আছোঁ কি বুলি ভাবিছে ইহঁতে ইমান দেৰিলৈকে শুই আছে গাভৰু ছোৱালী ইমান দেৰিলৈকে শুই থাকিলে ভাল নালাগে নহয় ইমান মোৰ কাম বাপৰে অকলে অকলে চম্ভালিব পাৰি জানো হে হৰি মোৰ কামটো কৰিব সিহঁতক নকওঁই নিজৰ কামখিনি সিহঁতে মানে নকৰে ভালদৰে চাচোন টিউশ্যনৰ পৰা আহি বেগ চেগ যে ক'ত থৈছে এইটো কাৰোবাৰ মোবাইল ফোন মানে চিৰি লতা বুলি এটা বস্তু নাই 10টা বাজিবৰে হ'ল নিৰ্লজ্জ কৰবাৰ ইহঁতে কাইলৈ পঢ়িলে সিহঁতৰ দৰা আহিব বিছনা বুটা হতে পাৰি আহিবি তহঁতৰ মুখ ধোৱা হৈছে নে জলদি চাহ বনাইছো হাঁহি ইহঁতৰ খালি মোবাইল কিবা মেছেজ ভাল লাগিছে ন এইবাৰ কিনিলে মা পানী দেচোন বা বৰ আজাদি হৈছে দেই তহঁতৰ নিজে লৈ খাই যা চাহ বনাইছো তেতিয়াৰ পৰা ৰখি আছো চেঁচা হৈ গ'ল চাহ তও খা নিজে আৰু সৰুকো পানী দে কিয় কৰি দিম কি ফুচফুচ বাপৰে কি ফুচফুচ মেল কৰি আছে তহঁতে মই জানো শুনাহে নাই অৰুণ গুণ এইফালে বনাইছো চাহ কি হলো বেয়া পাইছা নেকি তুমি বেয়া আৰু নাপাম নে গুড এই দে তুমি আমাক মৰমে নকৰা ইমান মৰম কৰো সিহঁতৰ উৎপাত বেছি হৈছে তহঁতৰ উৎপাত দেখি মোৰ মাথা গৰম উঠি যায় আমিতো একো কৰাই নাই আমি দহটালৈ টোপনি মাৰি হ'ল বাপেৰে আহক এইবাৰ মংগলৰ পৰা আহক কালি ফোন কৰিছিলো আজি আহিব বুলি কৈছে মই চাহখিনি লৈছো তই নাস্তাখিনি লৈ নহয় বল না মা এই বাপৰে ইমান কিয় আজি আমি তোমাক বুজাম তুমি এনি টাইম এইযোৰ মেখেলা চাদৰ যে পিন্ধি থাকা আমি যে কুৰ্তা পিন্ধা লৈ যাম হ'বনে মাক তহঁতে লৈ যাম তহঁতে আজি লৈ যাম পিন্ধাৰ কথা প্লিজ মোক নকবা আজি পিন্ধিবই লাগিব আজি লৈ যাম আমাৰ ফ্ৰেণ্ডৰ মাকবিলাকে পিন্ধে তুমি নিপিন্ধা বেলেগৰ কথা
বেলেগ নিজৰ বাজেটটো সদায় নিজে নালাগে তুমি আজি পিন্ধিবা লাগিব একো নহয় আজিকালি চবটো ফেশ্বন হয় এইবিলাক দে নহ'লে বল কি পিন্ধিবা তুমি চাওঁ মই কি পিন্ধো তই কি পিন্ধিবি মই চাওঁ মানে চাই লওঁ দুটাই চাব বোলা আমি গা পা কাপোৰে ধুই লয় লওঁ ন ৰুণ গুণ যা তহঁতে যদি মায়াৰ মাতিছে গা পা ধুই লওঁ যা তহঁতে গা পা ধুই ল জলদি গা ধুই লওঁ চিনি তহঁতৰ হোৱাই নাই আৰু বোলে তহঁতে বোলে আৰু আকৌ মোক আৰু ওলাই দিয় বাপৰে অ' মা ৰ'বা অকণমান অ' মা এইটো লিপষ্টিক দিয়া ঐ ইমান কাঢ়া কালাৰ নালাগে দে অ গুণগুণ তোৰ যে এটা পিচ কালাৰ লিপষ্টিক এটা আছে এইটো লৈ আছোন যা মা গৈছো ৰ এইটো থৈ দিওঁ মই এইটো পিন্ধাই দিওঁ ইমান ষ্টাইল তহঁতৰ দেচোন আজি কি বা মায়েৰক কৰি দিয় বান্দৰী লাগে নে সুন্দৰী লাগে বা আমি কিবা দি পেলালি। চাবা চকুতে মুজি দিয়া আমাৰ মাক আজি ধুনীয়া লাগিব ন মাক আজি ধুনীয়া লাগিছে দেই আৰু গোটেই কমপ্লিট হোৱাৰ পিছত আৰু ধুনীয়া লাগিব তই বহি লচোন সেইফালে বহি ল তহঁতেই জান আৰু কি বা কৰি দিছ এনেকৈ দিয়াচোন এবাৰ কি দিওঁ বা হেয়াৰখিনি কৰি দিওঁ মেলি দিওঁ ন মেলি যাবানে মা যি কৰি দিয় তহঁতে ঐ সোপা গাঠি দিয় এইবাৰ অ' মা আজি তুমি এনেকে ধুনীয়া লাগিছে ফুট ল'ব নালাগে আৰু ন এনেকৈ ভাল চব কি লাগিছে। তহঁতৰ মতেই চলিম তিৰোতা মানুহৰ ফুটাটোৱে আচল যা গুছ মই ফুটাটো লৈ আছো এইজনী আমাৰ মা ধুনীয়া লাগিছে হ'ব দে ইমান দিন তুমি কেনেকে থাকা আজি ইমান ধুনীয়া লাগিছে ব'লা আমি এতিয়া ফুৰিব যাওঁ বল বা মা ধুনীয়া লাগিছে থেংক ইউ গাঁৱৰ ফালে আহি ভাল লাগিছে অ' আণ্টি নাই এনে মাৰ লগত ওলাই আহিলোঁ তিনিজনীয়ে আজি কুৰ্তা পিন্ধাই লৈ আহিছে আমাৰ মাক ফটো দিম দিয়ক আপোনাৰ তাত বাপৰে মা যাবা নেকি পিংকিহঁতৰ তাত ফোন কৰিছে তাই মানে ব'ল নহ'লে যাওঁ দিয়ক আণ্টি যাই মোৰ টিউচন আছে চাওঁ দিয়ক মানে ভণ্টিৰো টিউচন আছে মই যদি যাওঁ ফোন কৰি কৈ আছোঁ দিয়ক তহঁতে চকলেট এটা খাওঁ থেংক ইউ ময়ো এটা খাওঁ ভাল লাগিল আজি আহিম ন ধুনীয়া লাগিছে দেউতা থাকিলেতো আৰু ভাল লাগিল হয় ন প্লেচটো ধুনীয়া লাগিছে ফটো খিচো দে আমি দেউতা থাকিলে আৰু ভাল লাগিল হয় দেউতা আহিলে এবাৰ ফুৰিব যাম সেইফালে যাম দেউতা আহিলে হ'ব দে হেল্ল' আণ্টি বৰুৱানী আণ্টি নে মাৰ লগত কথা পাতক দে হেল্ল' মিছ বৰুৱানী মই ভালে আছোঁ দিয়কচোন আহিব এদিন আপুনি দিয়ক আজি নাযাওঁ দিয়ক বেয়া নাপাব আৰু মানে আমাৰ এই ৰুণৰ টিউচন আছে সেইটো বাবে ভাল হৈছে ন এনেই গাঁৱৰ ফালে অলপ ওলাই আহিলোঁ আৰু সিহঁতে কৈছে মোৰ ফ্ৰেণ্ডছ বাগেৰা চব মানে চবৰে মাকে মানে কুৰ্তি পিন্ধে কিবা পিন্ধে তুমি একো নিপিন্ধা চ' ময়ো ভাবিলোঁ আৰু পিন্ধি যাওঁ আজি এটা নিউ লুক দিয়ক তেনেহ'লে নেক্সট উইকত যাম লাইভ আহিলে মাৰ কথা পতা হ'লে দিয়ক পাই ইনষ্টাত জইনে কৰা নাই আজি কোনে বাপৰে তহঁতৰ দৰে এনেকুৱা নহয় মানুহবোৰ এনেই মানে তহঁতৰ দৰে মোবাইল লাৰি থকা সেইটো নহয় ন ইয়াত আহিও আছে তহঁতৰতো একো কামেই নাই মিউট কৰ শুনি আছে শুনি থাকক তহঁতৰ অলপমান গুণৰ কথা সিহঁতেও জানক মানুহবোৰে বাপৰে মনে মনে থাক না তই ঘৰততো গালি দিয় ইয়াতে কিয় বাহিৰতো গালি গালি খোৱাৰে যোগ্য তহঁত মনে মনে থাক না বেছি কৰে অলপ কিমান ফটো উঠ হ'ব দে কেইটা বাজিল চাচোন ৰুণগুণ কেইটা বাজিল চা 2টা বাজিল ইমান দেৰি হ'ল এতিয়ালৈ ইয়াতে আছো ভাত বনোৱাই নাই ব'ল যাওঁ নহ'লে ব'ল যাওঁ, ব'ল। পিছত কেতিয়াবা আহিম
তোমালোকে আৰু যাই পেলাই একেবাৰে মোবাইলত নধৰিবা আকৌ মোৰ বহুত ভাগৰ ধৰিছে জানা হ'ব দিয়া মা মোৰ বহুত গৰম লাগিছে জানাইতো আৰু ভোকো লাগিছে গোটেইকেইটাৰে যাই পেলাই ভাত বনাম আমি মোৰ অলপমান হেল্প কৰি দিলে হ'ল ব'লা ব'লা এতিয়া যা বহুত দেৰিও হ'ল বাপৰে ইয়াতে ঘূৰি থওঁ বাপৰে ইমান মই ঘৰ চৰ চাফা কৰি থাকিব নোৱাৰোঁ মানুহখিনি মই বনাওঁ নেকি কেৰাহীটো গৰম হ'ব দে তই পিঁয়াজখিনি কাটি দি বাপৰে চকুত ধৰিছে ঐ ৰুণ গুণ ভাতকেইটা তহঁতে বহাই দেচোন মোৰ বহুত গৰম লাগিছে একেবাৰে যা আছো দে মই তই ভাজি বেছি হ'ল নেকি চাউল তই ভাজিখিনি কাটিছনে অঁ কাটি থৈ দিছোঁ চাও চাও তহঁতে কি বনাই আছে চাও হৈছেচোন মাংস বনাব পাৰিছ পাৰিছোঁ দে 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 ভাজি আহি দে মাক মাতচোন অঁ মাত্ৰ বাৰিলাচোন মাৰিলে কাটিব লাগিব মূৰটো বিষাইছে অ' মা ভাত বাপৰে তহঁতে আজি ইমানবোৰ কাম কৰিছ এনেকৈ যদি সদায় অলপ অলপ কাম কৰ তেতিয়া কামবোৰতো জল্দি হৈ যাব ন দেখুৱা খোৱা কেনেকুৱা লাগিছে কোৱা আমাৰ তহঁতে কওঁ চবৰে বাবে আন আনিছোঁ তুমি খাই লোৱাচোন অঁ মা আমি শু অঁ দে দে তহঁতে শু আজি দিনটো আমাৰ ঘূৰা ফুৰাতেই গ'ল বহুত ভাগৰো লাগিল মই এইখন বিচনাত শু আৰু দেউতাৰ ফোনে কৰা নহ'ল এবাৰো দিয়া দিয়া তোমাৰ কি কাম আছে কৰিলে আমি শুই লওঁ দিয়া ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব